हेलो मरমৰ বন্ধুসকল মোৰ মানে অকমান কাহ হৈ আছে এটো কাৰণে মাতটো ভালকে নহব পাৰে ভাঙা ভাঙা হৈ আছে অকমান বেয়া হৈ আছে শুনিবৰ কাৰণে আৰু এই ভিডিওটো কৰিলো বিশেষ এটা কাৰণত মই মানে যোনটো মোৰ বিয়াৰ আগৰ ভিডিও আছিল মেহেন্দি ভিডিওটো মই মানে শেয়াৰ কৰিম বা ইউটিউবত দিম তেনেকুৱা একো প্ল্যানিং নাছিল হেতু কাৰণে মোৰ তেনেকুৱাকে মানে যেনেকুৱাকে এটা ইউটিউব ব্লগ বা ভিডিও হয় তেনেকুৱাকে মই কৰাও নাই অকনমান এনি ফুৰ্তি ফাটাবোৰ দিয়া আছে একচুয়ালি সৰু 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 কিছুমান অংশ ধেমালি কৰা ফুৰ্তি নাচা বাগা হেবিলাককে মই দিছো এটো ভিডিওত শেয়াৰ কৰি দিছো আপোনালোকৰ আগত যাতে মানে মোৰো পাছত দেখা পাম মই নিজেও পাছত ইউটিউবত আৰু আপোনালোকো দেখি পাব হেতু কাৰণে মই শেয়াৰ কৰি দিলো মেহেন্দি কি খবৰ ফাৰ্স্ট টাইম আহক দুটা হৈ লগাই দিওক এয়া মোৰ মেহেন্দি লগাই থকা হৈছে মেহেন্দি লগাই থকাৰ ভিডিও মই দেখাই দিছো আৰু মেহেন্দি লগাই থকা সময়ত এয়া মই তামুল খাবৰ কাৰণে কৈ আছো তামুল খাবলৈ মন গৈছে আৰু হেতু টাইমত মোৰ যেহেতু আপোনালোকে গম পাইছেই যে মই ভিডিওটো মানে ইউটিউবত দিম বুলি ভাবা নাছিলো নভবাকে মই বনোৱা হেতু কাৰণে গোটেই ভিডিওত মই ডাবিঙে কৰিব লাগিব গোটেই ভিডিওটো মানে তেনেকুৱাকে বেলেগ একো নহলেও আমি অকল এই নাচি বাগি ফুৰ্তি কৰা বিলাকে দিয়া হৈছে ইয়া নাচি থকা হৈছে আৰু গোটেই ৰাতি আমি ফুৰ্তি কৰিছো হেদিনাখন মোৰ বিয়াৰ আগদিনাখন পিছদিনা ইফালে মোৰ বিয়া আৰু এই নাচি নাচি ভাগৰি যোৱাৰ সময়ত ইয়াৰ ভিডিও হেতু কৰি থোৱা হৈছে আৰু অকমান মানে সময় লৈ আকৌ ৰাতি মানে লাইট চাইট অফ কৰি আকৌ ডিজে নাইট মানে আকৌ নাচা হৈছে